এতিয়া তো মহা কামুৰি আছে এই ফুট ফুটা দাড়ি কাটি দিলো ইয়ে তো কি করছ কি কাৰণে কি দিয়ানো কিবা হিচাপে এইটো আলা সময়টা কিবা ইনজেকচন কৰিছিল নহয় এইটো আইডি আৰু ইয়াৰ লাইসেন্স নাম্বাৰ আৰু 18 লিটাৰ এই দুজনী ন এই দুজনী গাইৰ পৰা বৰ্তমান 18 লিটাৰ গাখীৰ ওলাই আছে ইটো গৰুৰ মাক হলেই হিটো অষ্ট্ৰেলিয়ান ব্ৰিডৰ ন আৰু ইটোৰ হল ইটো পোৱালি আৰু ইটো মাইকি নে আচ্ছা আচ্ছা প্ৰথম গৰু এইটা আছিল আৰু পোৱালি তো আমি অহা কালিলৈ মানে ৰাতিপুৱা আৰু মানডে শ্বিলং যাম তো এখেতত আমি আজি খানা খাইছো ৰাতিৰ খাজটো আমি এখেতত খাইছো তো এখেতৰ এখন ফাৰ্ম আছে ফাৰ্মখনো দেখালে আৰু কিবা কওঁ নেকি চবে স্বাৱলম্বী হ'ব লাগে আৰু এটলিষ্ট বিশুদ্ধ গাখীৰখিনি খাব পাৰি আজি ইয়াতে থাকিম মৰ্ণিং ইয়াৰ পৰা ওলাই যাম লাইটলুম আগতে যোৱা নাই এবাৰ খালি শ্বিলঙত গৈছিলোঁ তো চাওঁ এবাৰ কি হয় মোৰ বাইককেইখন ইয়াতে আছে ৰয়েল এনফিল্ড NS এভেঞ্জাৰ এইফালে আমাৰ মানুহ শুই আছে 1 নম্বৰ 2 নম্বৰ আৰু কোন আছে এইফালে আছে নেকি এজন বাথৰুমত গৈছে আমি যাৰ তাত আহিছোঁ তেওঁৰ এখন গৰু ফাৰ্মো আছে গৰুকেইটা দেখালোঁ আপোনালোকক যিহেতু ৰাতি হৈছে 12টা বাজে তো এতিয়া খুব ৰাতিপুৱা আপোনালোকক দেখাম আৰু লাইটলুমৰ ভিডিঅ'টো দুটা পাৰ্টত দিম চাগে ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব মই এতিয়া ৰয়েল এনফিল্ডৰ ৰিভিউ দেখাম আপোনাক অলপ দূৰৰ পৰা এই কথা ইমাজি ৰাতি আমি লগ কৰি বিক্ৰী মটা ই টাইম মানে ব্ল্যাকমেইল দে ইয়াত ধৰি ইয়াৰ সংকাৰ মানুহ লগত খাই যাব পাৰিছো ইয়াক অন্য লগত মেচ কৰি থাকে এই তো খোপৰে তো সালে কা তো গাইস 3:20 হল আমি এতিয়া উঠিম 4টা বজাত ইয়াৰ পৰা আমি ওলাই যাম এইটো যাৰ মোবাইল এইটো যাৰ মোবাইল প্ৰতিনৰে চাহি আছে পুৱাই পুৱাই ফোস্টাৰ ডাটা সিম খাম हेलो गाइस मॉर्निंग 4টা বাজা নাই 3:45 হৈছে ৰাতি আপোনালোকে দেখা গৈছে এই কথা পাতি হাই তামসা কৰোতে বহুত দেৰি হৈ গ'ল তো কথাটো হ'ল আমি এতিয়া যাম ওলাম আৰু এতিয়া তো মহা কামুৰি আছে এই ফুটা তো গাইস আমি এতিয়া ওলাম আৰু ওলাই আপোনালোকক দেখাম ভালদৰে আমি এতিয়া কাপোৰ পিন্ধিম ধুনীয়া কৰি এণ্ড ভিডিঅ'টো চাই থাকক দুটা পাৰ্টত ডিভাইড কৰিম ভিডিঅ'টো লেটছ গো এও বিকি হাই তিল দুটা আছে আৰু আছে বহুত জাগা আছে নেকি ক'ত ক'ত আছে এই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ দেই আটা মাৰি কেনেকৈ দাড়ি কাটি দিলোঁ ইয়াতো কি কৰিছ মৰ্ণিং হৈ আছে বৰ্তমান আমি আজি লাইটলুম যাম হ'লে নাই
এতিয়া ওলাইছোঁ এওঁৰ মানে ব্ৰেকআপ হৈছে যোৱাকালি কিবা ক'বা নেকি তুমি আজি দেৱালী হয় আৰু আমি মানে আজিহে ছুটি পাইছোঁ তো আজি আমি যাব ওলাইছোঁ তো আমি দেৱালীও চেলিব্ৰেট কৰিম লগতে লাইটলুমো যাম তো ঠাণ্ডা আছে তো জেকেট টেকেট পিন্ধি লৈছোঁ আন্ধাৰ হৈ আছে বৰ্তমান আমি 3টা বজাতে উঠিছিলোঁ কিন্তু আপোনালোকে দেখাই পাইছে ট্ৰাক যাই আছে আমি উঠাওঁতে সোনকালে উঠিছিলোঁ কিন্তু কথাটো হ'ল এই এজন কৰি মুখ ধুওঁতে লেট্ৰিন যাওঁতে দেৰি হৈ গ'ল তো এতিয়া যাওঁ আৰু তো আমি মাজ ৰাস্তাত একো নেদেখাওঁ য'ত ৰখিম তাৰেহে চিনাৰী দেখাম কাৰণ মটো ভ্লগিং নকৰোঁ তো চাই থাকক আমাৰ গাড়ীখন এই তিনিখন এখান আমাৰ মেইন লিডাৰ যো